আসসালামু আলাইকুম। আপোনালোক সবাইকে মই মোৰ গুড নলেজ চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সবেই ভালে আছে। আজি মই এটা বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ খুজিছোঁ। ভিডিঅ'টো হৈছে মানে অংকৰ ক্ষেত্ৰত পদাৰ্থৰ একক আমি কেনেকৈ সলনি কৰিব পাৰি। তো সেইটো বস্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত টান হৈ যায় কেতিয়াবা, আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে যদিও কৰে তেতিয়া ভুলকৈ কৰে। সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ। এইটো আশা কৰোঁ যদি এটা কথা মনত ৰাখে তেতিয়াহ'লে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো মানে সহজ এটা বুদ্ধি হৈ যাব। ব'লা আমি সেই বুদ্ধিটো কি আৰম্ভ কৰোঁ। এইটো কৰিবৰ কাৰণে প্ৰথমে আমি কি কৰিব লাগিব, এটা যিকোনো আয়ত শ্বৰ্টকাট শিকিব লাগিব। মিলি চেণ্টি ডেচিমিটাৰ ডেকা হেক্টৰ কিলোমিটাৰ, এইটো মিটাৰৰ ক্ষেত্ৰত, এইটোৰ ক্ষেত্ৰত পাৰিলে বাকী দুটা আছে যে লিটাৰ বা গ্ৰামৰ ক্ষেত্ৰত সেইকেইটাতো সহজ হ'ব। এতিয়া চোৱা, আমি মিলিমিটাৰৰ পৰা ইয়াত মিলিমিটাৰ আটাইতকৈ সৰু একক আৰু ইয়াত কিলোমিটাৰটো আটাইতকৈ ডাঙৰ, নহয়নে? সেইকাৰণে আমি এতিয়া এইটো মোৰ আচল বস্তু মই যিকোনো ওলাইছোঁ যে সৰু ডাঙৰৰ ঘৰত গ'লে দশমিক লৈ যায়, আৰু ডাঙৰ সৰুৰ ঘৰত আহোঁতে কি লৈ আহে, শূন্য লৈ আহে। অৰ্থাৎ এইটো ইপিনে গ'লে ডাঙৰ সৰু ডাঙৰৰ পিনত গ'লে দশমিক লৈ যায়, আৰু ডাঙৰ যদি এফালে আহে তেতিয়াহ'লে শূন্য লৈ আহে। এতিয়া ব'লা আমি এটা উদাহৰণ দিছোঁ। ধৰা এই 100 ডেকামিটাৰ, 100 ডেকামিটাৰটো আমি এতিয়া কিলোমিটাৰত লৈ যাব লাগে, নহয়নে? কিমি। এতিয়া আমি চাব লাগিব ডেকামিটাৰটো সৰু হয়নে নহয়, কিলোমিটাৰতকৈ সৰু। সেইকাৰণে এতিয়া সৰু ডাঙৰৰ পিনে গৈ আছে। সৰু ডাঙৰৰ পিনে গ'লে কি হ'ব, আমি চাব লাগিব কেইঘৰ গৈছে, 1 2 ঘৰ গৈছে না নাই। প্ৰথম 100টো লিখি লৈছোঁ। 2 ঘৰ যোৱাৰ কাৰণে এতিয়া আমি কি কৰিব লাগিব, 2 ঘৰ বাওঁ পিনে দশমিক দিব লাগিব। আকৌ চোৱা, আৰু এটা উদাহৰণ দিছোঁ। ধৰি লোৱা 50 কিলোমিটাৰ আছে, নহয়নে? 50 কিলোমিটাৰ আছে। 50 কিলোমিটাৰটো আমি এতিয়া চেণ্টিমিটাৰত লৈ যাব লাগে, চেণ্টিমিটাৰত লৈ যাব লাগে। এতিয়া আমি চাব লাগিব কিলোমিটাৰটো ডাঙৰ, 52 লিখি দিছোঁ। এতিয়া ডাঙৰ সৰুৰ ঘৰৰ পিনে আহি আছে না নাই, কি কৈছোঁ মই, ডাঙৰ যদি সৰুৰ পিনে আহে তেতিয়াহ'লে সি শূন্য লৈ আহে। সেইকাৰণে কেইঘৰ আহিছে, চেণ্টি ডেচিমিটাৰ ডেকা হেক্টৰ কিলোমিটাৰ, 1 2 3 4 5। সেইকাৰণে আমি 5টা শূন্য দি দিওঁ, 1 2 3 4 5। তো ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে এইটো বুজিব পাৰিছা। এইখিনি মনত ৰাখিলে তোমালোকে বাকী দুটা আৰ্য ভালকৈ কৰিব পাৰিবা। তো আজিৰ মোৰ ভিডিঅ'ৰ এইখিনি মেইন বস্তু, এইখিনি কৈ আজি মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। যদি তোমালোকে ভাল পোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।